আমাৰ হাতত এটা গৌৰীপুৰৰ পৰা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। গৌৰীপুৰৰ নিউপানবাৰীত পথ দুৰ্ঘটনাত নিহত দুগৰাকীকৈ লোক। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। ঘটনাস্থলীত পৰ্বতজোৰা মহকুমা আৰক্ষী বিষয়া উপস্থিত। পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে চলাইছে গাড়ীৰ চালকৰ ওপৰত লুণ্ঠন ৰাজ। नाका लगेगा यहाँ पे, उसका एंट्री बंद होएगा। कैसे घुसेगा वो इस एरिया में? हर रोज आता है, हफ्तों में दो बार एक्सीडेंट। मैं ये नहीं होने दूंगा, मैं ये नहीं होने दूंगा। अभी चलो, आज मैं दिन भर ऑफिस में बैठूंगा, दिन भर ऑफिस में बैठूंगा और मैं अरेस्ट करूंगा उसको। আজি পুৱাৰ ভাগত নামনি অসমৰ ধুবুৰী জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ নিউপানবাৰীত এটা পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণৰ মতে এখন যাত্ৰীবাহী বাছ আৰু মাটি কঢ়িয়াই নিয়া ট্ৰাক্টৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হয়। যাত্ৰীবাহী বাছখনৰ নম্বৰ হ'ল AS17B8592। থিতাতে নিহত হোৱা ব্যক্তি দুগৰাকী হৈছে ট্ৰাক্টৰ চালক আবুল হুছেইন 20 বছৰ আৰু শ্ৰমিক গ্যাছুদ্দিন 37 বছৰ। দালানেৰ আলক গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ইপিনে উক্ত দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ হ'ল ধুবুৰী পৰিবহণ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীয়ে আজি পুৱাৰ ভাগত মাটি কঢ়িয়াই নিয়া ট্ৰাক্টৰখনক খেদি ধৰিবলৈ যোৱাত ট্ৰাক্টৰখনৰ চালকে পৰিবহণ বিষয়া কৰ্মচাৰীৰ ভয়ত পলায়ন কৰিবলৈ চেষ্টা চলায়। হঠাৎ আগফালৰ পৰা যাত্ৰীবাহী বাছখন আহি ট্ৰাক্টৰখনত লগাই দিয়ে। ইফালে ৰাইজে পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। জিলাখনৰ পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে দীৰ্ঘদিনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথখনত চলি থকা গাড়ীৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ নামত গাড়ী ৰখাই বিভিন্ন গাড়ীৰ চালকৰ পৰা উৎকোচ সংগ্ৰহ কৰি আহিছে বুলি পথ অৱৰোধকাৰীয়ে আমাৰ সাংবাদিকৰ কেমেৰাৰ আগত চিঞৰি কয়। হয়, আজি আমাৰ ধুবুৰী MBA ছাৰৰ যি বানতাৰীৰ কাৰণে চান্দাবাজিৰ কাৰণে যিখন ৰাতিপুৱা এক্সিডেণ্ট হ'ল, এইখন এক্সিডেণ্টত আমাৰ দুজনকৈ ব্যক্তি প্ৰাণ হেৰুৱালে। তাৰ কাৰণে আমি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে পথ অৱৰোধ কৰিছোঁ। ইতিমধ্যে আমাৰ ওচৰত আমাৰ পৰ্বতজোৰা SDP ছাৰ আহিছে। আহি তেখেতে আমাক আশা দিছে যে ধুবুৰী MBAৰ বিৰুদ্ধে তেখেতক কঠোৰ ব্যৱস্থা কৰিব আৰু যিজন ব্যক্তিৰ মৃত্যুবৰণ হৈছে তেখেতৰ উচিত কিবা এটা ধনৰ পৰিমাণ দিব বুলি আশাবাদ দিছে। যদি তেখেতৰ যি আশা দিছে এই আশা অনুযায়ী যদি তেখেতে কাম সম্পূৰ্ণ নকৰে, তেতিয়াহ'লে ইয়াতকৈ আমি আৰু ভয়ানক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আমি আপোনালোকৰ জৰিয়তে চৰকাৰক এটা কথা সকীয়াই দিবলৈ বিচাৰিছোঁ যে আমাৰ পুলিচৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ MBAৰ যি চান্দাবাজি, এই চান্দাবাজি যদি অতি সোনকালে বন্ধ নকৰে, তেতিয়াহ'লে আমি কিন্তু ইয়াতকৈ আকৌ ডাঙৰ গণতন্ত্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আমি আপোনালোকৰ জৰিয়তে বিজেপি চৰকাৰকো সকীয়াই দিছোঁ যে তেখেতৰ গুণ্ডামিৰাজ বন্ধ কৰক। যদি তেখেতৰ গুণ্ডামিৰাজ বন্ধ নকৰে, তেতিয়াহ'লে 2021 আমি চৰকাৰক ভালকৈ জনাই দিম যে তেখেতৰ গুণ্ডামিৰাজ আৰু নচলে আমাৰ অসমত। সেইকাৰণে আকৌ আমি এবাৰ আপোনালোকৰ নিশ্চয়তাৰ জৰিয়তে আমি চৰকাৰক জনাই দিছোঁ যে অতি সোনকালে আমাৰ ধুবুৰী MBAৰ ভুলত আজি যি ঘটনাটো হ'ল, এই ঘটনাটো উচিত তদন্ত কৰিব লাগে, নহ'লে আমি ইয়াতকৈ ভয়ানক আন্দোলন কৰিবলৈ বাধ্য হ'ম। জিলাখনত সঘনে পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে এনেদৰে চলাই আহিছে লুণ্ঠন ৰাজ। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। মানুহে ওপৰত পুলিচৰ হাৰাশাস্তি নচলিব।